ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম শংকৰদেৱ বিজ্ঞান নিকেতনৰ 8 নম্বৰ প্ৰশ্নটো। এটা 9 নম্বৰ প্ৰশ্নটো ইমান প্ৰয়োজন নাই। এটা 8 নম্বৰ প্ৰশ্নটো কৰোঁ। তলৰ ত্ৰিভুজ কেইটাৰ দুটা কোণৰ মাপ দিয়া আছে, তৃতীয় কোণৰ মাপ উলিওৱা। তলৰ ত্ৰিভুজ কেইটাৰ দুটা কোণৰ মাপ দিয়া আছে, তৃতীয় কোণৰ মাপ উলিওৱা। এইটো চিত্ৰ। প্ৰতিটো ত্ৰিভুজত তিনিটা কোণ থাকে, এটা দুটা তিনিটা, হয়নে? এই তৃতীয় কোণটো উলিয়াব লাগে। তেনেকৈ ইয়াৰো 50 150 ডিগ্ৰী 100 ডিগ্ৰী আৰু এইটো কোণ নাই দিয়া। 60 ডিগ্ৰী 60 ডিগ্ৰী আৰু এইটো কোণ নাই দিয়া। 90 ডিগ্ৰী 45 ডিগ্ৰী আৰু এইটো কোণ উলিয়াব লাগে। এইকেইটা এইটো 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 আৰু এইটো কোণ আমি উলিয়াব লাগে। অৰ্থাৎ ত্ৰিভুজটোৰ তৃতীয় কোণটো উলিয়াব লাগে। ঠিক আছে, আমি চাওঁ এতিয়া সেই 8 নম্বৰ প্ৰশ্ন। চিত্ৰটো মই কিতাপৰ পৰা আঁকি লৈছোঁ। 70 ডিগ্ৰী 60 ডিগ্ৰী 70 ডিগ্ৰী 60 ডিগ্ৰী আমি তৃতীয় কোণটো উলিয়াই। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে কি হ'ব? 180 ডিগ্ৰীৰ পৰা বাকী দুটা কোণৰ যোগফল বিয়োগ কৰিম। এই দুটা যোগ কৰিম, যোগ কৰি পেলাই 180 পৰা বিয়োগ কৰিলে আমি এইটো কোণ পাম। কাৰণ এই তিনিটা কোণ মিলি 180 ডিগ্ৰী হয়। গতিকে 180 ডিগ্ৰী বিয়োগ 60 ডিগ্ৰী যোগ 70 ডিগ্ৰী দিছোঁ। এই দুটা কোণ দিছে তাক আমি ব্ৰেকেটত দেখুৱাই। এতিয়া 180 ডিগ্ৰী নমাই আনিলোঁ, বিয়োগ 60 আৰু 70 ডিগ্ৰী যোগ কৰিলোঁ। 60 ডিগ্ৰী আৰু 70 ডিগ্ৰী যোগ কৰিলে আমি পাম 130 ডিগ্ৰী। এতিয়া 180 পৰা 130 ডিগ্ৰী বিয়োগ কৰিম। 180 পৰা 130 ডিগ্ৰী বিয়োগ কৰিলে পাম 0 পৰা 0 গ'লে 0, 8 পৰা 3 গ'লে 5, 1 পৰা 1 গ'লে 0, হৈ গ'ল 50 ডিগ্ৰী। তৃতীয় কোণৰ মাপ 50 ডিগ্ৰী। ইয়াৰ তৃতীয় কোণৰ মাপ 50 ডিগ্ৰী। এইবাৰ আহোঁ তাৰপিছত প্ৰশ্নটোলৈ। 50 ডিগ্ৰী 100 ডিগ্ৰী, তেতিয়াহ'লে এই তৃতীয় কোণটোৰ মাপ কিমান? সেইদৰে আগৰ দৰে আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। তৃতীয় কোণৰ মাপ উলিয়াবলৈ হ'লে তিনিটা কোণৰ সমষ্টি লাগিব। ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ল। গতিকে 180 ডিগ্ৰী বিয়োগ 180 ডিগ্ৰী বিয়োগ 50 ডিগ্ৰী আৰু 100 ডিগ্ৰীটো যোগ কৰিছোঁ। 50 ডিগ্ৰী যোগ 100 ডিগ্ৰী যোগ কৰি দেখুৱাইছোঁ। 180 ডিগ্ৰী বিয়োগ 50 আৰু 100 ডিগ্ৰী যোগ কৰিলে পাম 150 ডিগ্ৰী। এতিয়া 180 পৰা 150 ডিগ্ৰী বিয়োগ কৰিম। 0 পৰা 0 গ'লে 0, 8 পৰা 5 গ'লে 3, মুঠতে আমি পালোঁ 30 ডিগ্ৰী বুলি পালোঁ। হ'ল 180 পৰা 150 ডিগ্ৰী বিয়োগ কৰি আমি 130 ডিগ্ৰী বুলি পালোঁ। অৰ্থাৎ ইয়াৰ তৃতীয় কোণটোৰ মাপ হৈছে 30 ডিগ্ৰী। এইবাৰ আহিল তাৰে এইটো প্ৰশ্ন। 60 ডিগ্ৰী 60 ডিগ্ৰী এই তৃতীয় কোণটো কি মান উলিয়াব লাগে? আমি আগৰ দৰে কৰিব লাগিব। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, লিখি ল'ব লাগিব। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা কোণ মিলিলে 180 ডিগ্ৰী হ'বই। গতিকে 180 ডিগ্ৰী বুলি লিখিছোঁ। গতিকে 180 ডিগ্ৰী বিয়োগ 60 ডিগ্ৰী যোগ 60 ডিগ্ৰী, এই কোণ দুটা যোগ কৰিছোঁ। 60 ডিগ্ৰী যোগ 60 ডিগ্ৰী, গতিকে 180 ডিগ্ৰী নমাই আনিলোঁ, বিয়োগ 60 ডিগ্ৰী যোগ কৰিলে আমি পাম 120 ডিগ্ৰী। 60 ডিগ্ৰী যোগ কৰিলে পাম 120 ডিগ্ৰী। এতিয়া 180 পৰা 120 ডিগ্ৰী বিয়োগ কৰিম। 0 পৰা 0 গ'লে 0, 8 পৰা 2 গ'লে 6, মুঠতে পালোঁ আমি 60 ডিগ্ৰী। এই ত্ৰিভুজটোৰ এই তৃতীয় কোণটোৰ মাপ আমি 60 ডিগ্ৰী পালোঁ। এবাৰ আহোঁ সেই 8 নম্বৰৰে তৃতীয় কোণৰ মাপ উলিয়াব লাগে। ইয়াতে 90 ডিগ্ৰী 45 ডিগ্ৰী আৰু এইটো কোণ উলিয়াব লাগে। এইটোৱে হ'ল তৃতীয় কোণ। প্ৰথম কোণ, দ্বিতীয় কোণ আৰু তৃতীয় কোণ, এই তৃতীয় কোণৰ মাপ। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। আমি এই কথাটো লিখি ল'ব লাগিব। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, লিখি ল'লোঁ। গতিকে 180 ডিগ্ৰী বিয়োগ 90 ডিগ্ৰী যোগ 45 ডিগ্ৰী, এই কোণ দুটা যোগ কৰিব লাগিব। যোগ কৰি 180 পৰা বিয়োগ কৰিম, তেতিয়া আমি এই কোণটো পাম। সেইদৰে তলত দেখুৱাইছোঁ। 180 ডিগ্ৰী বিয়োগ যোগ 90 ডিগ্ৰী যোগ 45 ডিগ্ৰী। এতিয়া 180 ডিগ্ৰী নামি আহিব,
বিয়োগ 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী যোগ কৰিম 0 5 5 আৰু 9 4 13 মুঠতে 135 ডিগ্ৰী হ'ল এতিয়া 180 ডিগ্ৰীৰ পৰা 135 ডিগ্ৰী বিয়োগ কৰিম 180 ডিগ্ৰীৰ পৰা 135 ডিগ্ৰী বিয়োগ কৰিম 0ৰ পৰা 5 বিয়োগ নাযায় গতিকে কাষৰ পৰা 1 ধাৰ কৰি ল'ব ধাৰ কৰিলে আমি পাম 10 10ৰ পৰা 5 গ'লে হ'ব 5 তাৰপিছত থাকি গ'ল 8 ইয়াত থাকি গ'ল 7 7ৰ পৰা 3 গ'লে 4 1ৰ পৰা 1 গ'লে 0 আমি ইয়াত পালোঁ 45 ডিগ্ৰী ইহঁতৰ উত্তৰ 45 ডিগ্ৰী পালোঁ 45 ডিগ্ৰী পালোঁ ঠিক আছে সকলোৱে নিশ্চয় 13 অধ্যায়টো বুজি পালা